নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ফলছ কেনেকৈ লগাই আৰু মেখেলা চাদৰত পটি কেনেকৈ লয় তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। মই ফলছ লগাই আছোঁ। মেখেলাখনত অকণমান বেছিকৈ থৈ ফলছটো মই লগাই লৈছোঁ। ভালদৰে লগাব যাতে পাছলৈ খুলি নাযায়। ফলছটো লগাওঁতে এবাৰ নহয় দুবাৰকৈ চিলাই দিব যাতে পাছলৈ খুলি নাযায়। শেষৰ ডোখৰত দুবাৰকৈ চিলাই দিব যাতে চিলাইটো ৰছীডাল টানি দিলে খোল খাই নোযোৱাকৈ। মই মেখেলাখনৰ কালাৰৰ ফলছটো বিচাৰি নাপালোঁ, সেইটো কাৰণে মই সেউজীয়াকৈ লগাই দিছোঁ। মেখেলাখনৰ ওপৰৰ ডোখৰো মই চিলাই দিছোঁ। মেখেলাখনৰ চিলাইটো ভালকৈ কৰিব ওপৰৰ ডোখৰতে দুবাৰকৈ চিলাই দিব। মই ফলছবোৰ কাটি চিলাই লৈছোঁ, ভালদৰে চিলাই ল'ব। আৰু মই ছাইডত লগাই গৈছোঁ লাহে লাহেকৈ। ভিডিঅ'টো স্পীড কৰি দিছোঁ, নহ'লে বহুত দীঘল হ'ব। ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।